নমস্কাৰ মিষ্টাৰ শংকৰ দাস ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই আপোনালোকক দেখুৱাই আছোঁ মই কি জব কৰোঁ। এয়া মোৰ পৰিবাৰ। এইখনত মই বহোঁ। এইটো হ'ল মুঠি, তাৰপিছতে এইবিলাক হ'ল নাচনি, এইফালে এইটো মেচিন। এয়া মেচিন, এয়া আপোনালোকক দেখুৱাই আছোঁ। এইটো মানে এইটো মেচিন 120ৰ মেচিন। এইটো মেচিন শালখন। এইবোৰ হ'ল কাৰ্ড, এইবাৰ ডিজাইন আছে। এইবিলাক ফুলৰ ডিজাইন, সূতাৰ ডিজাইন, এইবিলাক কাৰ্ড, এইবিলাক মেচিনত কাটি অনা হয়। এইবিলাক গাইছ, এইটো খিলা বুলি কোৱা হয়। এইটো জোতৰ হয়। এইটো মানে চাৰ্কিলৰ ফ্ৰেমৰ পৰা কাটি ওলোৱা হৈছে। এইটো এনেকৈ তৈয়াৰ কৰা হৈছে। এইটো এয়া গাইছ, কিবা যদি কাপোৰৰ বিষয়ে কিবা সুধিব যদি বিচাৰে কমেণ্টত জনাব, মই ভিডিঅ' বনাই দি থাকিম। আৰু শালৰ বিষয়ে কিবা সুধিলেও মই কৈ দিব পাৰিম। গুণা হয়। আমাৰ শাল দুখনে আগতে আছিল, বহুত আছিল। কি হ'ব মানে কৰ্মচাৰী ৰাখিলেও বহু পইচা দিব লগা হয়, মানে 50,000 60,000 টকা দিব লগা হয়। গাইছ, নিজে যিহেতুকে জানো গাইছ, মানে নিজে আমি কৰি আছোঁ, নিজে বহিব পাৰোঁ যিহেতুকে, আমি সেনেকৈ আৰু চলি আছোঁ গাইছ। এনেকৈ পৰিয়ালটো পোহপাল দি আছোঁ। এইখন পাত লোৱা হয় ইয়াত। তাৰপিছতে এইটো নটা এইটো এয়া টচ মুগা, এইটো ভিজাই লোৱা হয়। তাৰপিছত মহুৰাত বতা হয়। তাৰপিছত ববা লাগে আৰু আপোনালোকক আৰু দেখুৱাই আছোঁ। এইটো মানে নৰছ বুলি কয়। এইটো নৰছ বুলি কয়। গাঁৱত মানে কিছুমানে আকৌ গাড়ী বুলি কয়। এইবিলাক চব টচ মুগা, টচ খুটা এইবিলাক। এইফালে আকৌ এইটো শিলা বুলি কয়। এইটো শিলা বুলি কয়। বাছ, এইখনেই হ'ল আমাৰ শাল। এয়া